মানুহবোৰৰ ধৈৰ্যবোৰ কমি আহিছে তাতো আকৌ আবতৰীয়া গৰম ইমান কিয় গৰম হৈছে শান্ত হওক এই যে অবতৰীয়া গৰমৰ কথা ক'লে কিয় বাৰু এনেকুৱা হ'বলৈ ধৰিছে জানেনে এইটো আকৌ শুনিবলগীয়া কথা নে সকলোৱে জানে যে প্ৰকৃতি সলনি হ'বলৈ ধৰিছে পিছে বাইদেউ এই প্ৰকৃতিয়ে বা কিয় সলনি হ'বলৈ ধৰিছে সেইটো কথা আপুনি জানে সদায় একে থাকি মানে মানুহবোৰৰ ধৈৰ্যবোৰ কমি আহিছে তাকো আগতে কৰিব খুজিলে আমি বহুত কিবা কৰিব পাৰোঁ নকৰাটোৱে হ'ল আমাৰ নষ্ট ধৰক এণ্টাৰ্কটিকা আৰু গ্ৰীণলেণ্ডৰ ঢাকি ৰখা বৰফৰ চাদৰখনৰ লগতে পৃথিৱীৰ বাকী হিমবাহবোৰো লাহে লাহে ঘূৰি আহিবলৈ ধৰিছে ফলত সাগৰ নদী সকলোবোৰ মাজে মাজে উফন্দি উঠে হিমবোৰো যে হৈছে নৰম পৃথিৱী পৰিছে গৰম প্ৰকৃতিয়ে হিয়াধুনি কান্দিছে হেৰুৱাই আমাৰ মৰম দেখি আমাৰ গৰম আমাৰ নষ্ট ধৰম বুজিলো পৃথিৱী গৰম হৈছে বৰফবোৰো গৰম হৈছে কিন্তু ধৰ্ম কেনেকৈ নষ্ট হ'ল হে বাইদেউ আমি নিজৰ সুবিধাৰ বিচাৰি আমি এই বিচৰণ কৰা পৃথিৱীখনৰ প্ৰতি লক্ষ্য ৰাখিবলৈ পাহৰিয়ে গৈছোঁ আৰু প্ৰকৃতিৰ প্ৰতি মৰম নথকাটোৱে হৈছে আমাৰ নষ্ট ধৰম বুজিছে বাইদেউ ইমানবোৰ শাক পাচলি যে ঘৰত আলহী আহিব চাগে নহয় শাক পাচলিৰ যিহে দাম গাঁও এখনলৈ গৈছিলোঁ কমতে পাই লৈ আহিলোঁ ফ্ৰিজত থৈ খাই পিছে বাইদেউ এই প্লাষ্টিকৰ মোনাটো এই দোকানীজনে দিলে চাগে এই দাদা কিনো কোৱা হে আজিকালি আৰু প্লাষ্টিকৰ মোনালৈ পুৰা দিন নাই সেইকাৰণে ভিতৰৰ গাঁওকেইখনত এই দোকানত ভাল বস্তু আনিব গ'লে আজিকালি কি দিয়ে জানেনে প্লাষ্টিকৰ মোনাকেইটাকে দিয়ে ঠিকেই কৈছে দাদা আজিকালি আৰু হাতত মোনা লৈ ফুৰাৰ দিন নাই
কিন্তু বাইদেউ এই প্লাষ্টিকৰ মোনাকেইটা পাচলিখিনি আজৰি কৰাৰ পিছত কি কৰিব? কিনো আৰু কৰিম হয় সেইবোৰ যিমান পাৰে ৰিইউজ কৰিম নহ'লে পুৰিয়ে পেলাম ৰিইউজ পুৰি পেলাব পুৰি পেলাম কেইদিনমান পাছত দেখিব সেই গাঁওবোৰতো শাক পাচলিৰ দাম বাঢ়িব। কিয় মই প্লাষ্টিক পুৰাৰ লগত শাক পাচলিৰ দামৰ কি সম্পৰ্ক আছে হে প্লাষ্টিক পুৰিলে শেষ নাযায় পুৰি পেলাই দিয়া প্লাষ্টিকৰ অৱশিষ্টবোৰে মাটিৰ উৰ্বৰতা বিনষ্ট কৰে লগতে জ্বলি থকাৰ সময়ত ওলোৱা ধোঁৱাৰ বিভিন্ন ধৰণৰ ডিঅক্সিনৰ নিচিনাকৈ বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ ওলাই বায়ুৰ লগত মিলিত হয় আৰু বায়ু প্ৰদূষণ কৰে লগতে আমাৰ শৰীৰৰো বিভিন্ন ধৰণৰ ক্ষতি সাধন কৰে আৰু তাৰ লগতে খেতিৰ উৎপাদনৰ হাৰো কমায় গতিকে একে শ্ৰমৰ বিনিময়ত যেতিয়া উৎপাদন কমিব বস্তুৰ দাম যে বাঢ়িব সেইটো খাটা আৰু বাইদেউ আজিকালি যে আমি এই এয়াৰ কণ্ডিশ্যনাৰ ফ্ৰিজ এইবোৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছোঁ ইয়াৰ ফলত কিন্তু অতি ভয়ানক 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 কাৰণ এইবোৰৰ পৰা কিছুমান